Hello friends, কি খবৰ আপোনালোকৰ? চাগে ভাল। আজি মই আকৌ শুটিংলৈ যাম। মই আসলতে এখন টিভি সিৰিয়েল কৰি আছো এতিয়া বৰ্তমান এটা ক্যাৰেক্টাৰ কৰি আছো। সিৰিয়েলখন কাহিনীটোৰ নাম হ'ল উষা অনিৰুদ্ধ। সেই উষা অনিৰুদ্ধৰ কাহিনীটোত এটা মই চৰিত্ৰ কৰি আছো আৰু এতিয়া শুটিংলৈ গৈ আছো। বলক যাওঁ একেলগে। ভাবিছো চাগে আপোনালোকে মোৰ এই যাত্ৰাটো উপভোগ কৰিব। বলো যাও আহি পালো বন্ধুসকল চাওঁচোন ভিতৰত কি হৈ আছে হেল্ল' হেল্ল' প্ৰথম সময়টা পাই আৰম্ভ কৰিছে সোমাই আহিয়ে নেকি নাই Hello everyone. বৰ্তমান মই এইটো বানবজাৰ কিতাপ ৰেডি কৰি আছে এণ্ড আমাৰ এইটো এটা বহুত দীঘলীয়া চিৰিয়েল খুব ধুনীয়া এখন চিৰিয়েল হৈ আছে উষা অনিৰুদ্ধ মাইথলজি চিৰিয়েল এনেকুৱা আমাৰ অসমৰ হিষ্ট্ৰীত ৰৈ যোৱা এখন চিৰিয়েল হ'ব বুলি আমি আশা কৰোঁ আমাৰ ৰূপজ্যোতি দাস তেখেতো আছে তেওঁ আমাৰ বিৰোচন কেৰেক্টাৰটো প্লে কৰি আছে আশা কৰোঁ সকলোৱে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰূপজ্যোতি দাস অফিচিয়েল ইয়াত আপুনি আপোনালোকে ফাৰ্ডাৰ যোনখিনি ইনফৰ্মেশ্যন সেইখিনি পাই থাকিব আৰু এই চেনেলটোত আমি যিমান পাৰোঁ উষা অনিৰুদ্ধৰ বিভিন্ন ক্লিপছ দেখাবলৈ চেষ্টা কৰিম মোৰ বন্ধু ভাইটি চিৰঞ্জিতক দেখিব খুব ভাল অভিনয় কৰে বানবজাৰ কেৰেক্টাৰটো কৰিছে আপোনালোকৰ আশীৰ্বাদৰ মৰম খুবেই প্ৰয়োজন থেংক ইউ বাকী কেনেকুৱা লাগিছে মোৰ পুত্ৰ বঢ়িয়া লাগিছে অকণ ডাঙৰকৈ পাম ইণ্টাৰনেট মাইক বঢ়িয়া লাগিছে মোৰ পুত্ৰ নাই মোৰ ল'ৰা হৈ কেনেকুৱা লাগিছে বিৰাট ভাল লাগিছে আৰু আপোনাৰ আমাক লগ পাই কেনেকুৱা লাগিছে নষ্টালজি গ'লোঁ বহুত বছৰ মূৰত আকৌ একেলগে পালোঁ দুইটাকে সেইকাৰণে আজি সোনকালে মাতিছোঁ আকৌ মাজত বহুত দিন গেছ থাকিবতো মাজত চাগে মোৰ নাই আৰু নেকি থাকিব কাৰণ বিৰোচনৰ হত্যা চিনটো আমাৰ কৰিব বাকী থাকিব আচ্ছা 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 দীঘলীয়া আছে আপোনালোকে চাই ভাল পাইছে নতুন ইউটিউবাৰ দি একো নাজানো কেমেৰা চাই কথা পাতিবলৈ আমাক নাট্যকাৰে সংলাপ দিয়া সংলাপ কওঁ কিন্তু এতিয়া ক'বলৈ শিকিছোঁ আৰু লাহে লাহে কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব এয়া হ'ল অমৰ গগৈ অমৰ দা বহুত বছৰৰ চিনাকি এইটো কি খাই আছে আজি বহুত বছৰৰ পাছত আমি আকৌ একেলগে কাম কৰি আছোঁ আৰু এয়া মোৰ বন্ধু সুমন আৰু এখেতে এইখন উষা অনিৰুদ্ধত যে কেমেৰামেন হিচাপে কাম কৰি আছে আপোনালোকে চিনি পায় অসমৰ বিখ্যাত এক্টৰ চিন্ময় ফুকন নমস্কাৰ এয়া মোৰ পুত্ৰ তেওঁ কৰিছে মহাবলী শ্বট দিবৰ সময়ত লাজ নকৰে কিন্তু এনেকুৱা টাইপৰ ব্লগিঙত বহুত মানুহে লাজ কৰে ময়ো কৰোঁ কাম বন নাথাকিলে আমি এনেকৈ ঢেল খাই পৰি থাকোঁ আৰু 7টাতে মাতিছে 12টাত শ্বট দিব লাগিব পুৰা
হ'ল মুখস্থ হোৱা নাই নেকি ইউটিউবৰ হ'ব লাগিলে মানুহ পাগল হ'ব লাগিব চাওকচোন অঁ অঁ একদম 100% চিয়'ৰ তুমি মোক লিংকটো পঠিয়াই দিবা চাওকচোন 7:30 বাজিছে এতিয়ালৈকে এটাও শ্বট দিয়া নাই এতিয়া দিম আৰু আগৰ দিনত নাপিত নাছিল নেকি নাপিত নাছিল সেইকাৰণে চুলিবিলাক দীঘল আৰু মাইকী আছিল চব অঁ গহনা তাৰপাছত আমি খাৰু আঙুঠি এনেকুৱা কিয় বাৰু কিয় বান ৰজাৰ ককাকৰ নাম আছিল বিৰোচন আৰু বিৰোচন আছিল প্ৰহ্লাদৰ পুত্ৰ আপোনালোকে প্ৰহ্লাদৰ নাম শুনিছে বান ৰজাৰ নাম শুনিছে মহাবলীৰ নাম শুনিছে চাগে বিৰোচনৰ নাম শুনা নাছিল আচলতে বিৰোচন হ'ল বানৰ ককাক